हेलो एवरीवन स्वागतम जनाइছো আনটা ভিডিঅ'লে আৰু আজি আবেলি পটলং আৰু মই অকণমান ওলাই আহিলো আৰু ইয়াতে ওচৰতে মানি প্ল্যান্টৰ এটা ডাল পালো এটো লৈছো আৰু পটলঙে মানে মোক অথনিবা কৈ আছে ন ভিডিঅ' এটা ষ্টাৰ্ট কৰিব লাগে এটা কোৱা কিবা এটা এতিয়া আমি গৈছো ঘৰলে বলক আৰু তোমাৰ খবৰ কেনেকুৱা কৈ দিয়া খবৰ ভাল নে কৈ দিয়া খবৰ ভাল নে তোমালোকৰ আৰু তোমাৰ কেনেকুৱা হেতু কৈ দিয়া মোৰ ভালেই ভালেই গাড়ী ইফালে গাড়ী আহি আছে আৰু অকণমান খোজকাঢ়িলো আৰু আগতে সদায় খোজকাঢ়ো এইটো আমাৰ ৰাস্তা তুমি এইটো ধৰাচোন মই তাৰপৰা ডালটা আনো গাইস এতিয়া এই মানি পেলেজো কিবা ফুল এপাত লৈছে ফুলজোপা নাম মই নেজানো খালি এতিয়া মই দেখা আছো কি কৰিছে বহুত মানে ধুনীয়া মানে ফুলজোপা আৰু ইমান ধুনীয়া আৰু বহুত হাৱা আহি আছে ইয়াৰ পৰা কোনোবা আহিছে সেয়া ওচৰৰ পৰা এয়া এফালে কাপোৰ চিলাই দিয়া বাইদেউ গৰাকী দেই কাপোৰযোৰ এনে দেখুৱাইছিলোঁ কালি যে দিছিলে আপুনি কাপোৰযোৰ চিলাই সেইযোৰকে মানে কৈছিলোঁ ওচৰৰ বৌ এজনী এফালে এয়া কাপোৰ একদম বহুত একদম দেখোন খুব ধুনীয়াকৈ দহি বাটে দেই আৰু মানে মই সেইকাৰণে দহি বটাবলৈ গোলাঘাটৰ পৰা এলে আহোঁ পাটৰ কাপোৰ নেকি শুনিছোঁ এয়া ধুনীয়া ধুনীয়া কাপোৰ দহি বাটিছে খালি মই মানে দহিটো অলপ ডাঙৰ ডাঙৰকৈ দিওঁ এফালে গুচি নাযাবা এইটো গ্ৰীণ হা এইযোৰ গ্ৰীণ ধুনীয়া আছে এইটো অলপ বেলেগ ষ্টাইলৰ দেখিছে এইটো তোমাক এইটোহে কওঁ তুমি নামানো অঁ ধুনীয়া হয় অঁ দেখিব লাগিব নেক্সট ঠিক আছে বাই বাই তেতিয়া বাইক আহি আছে নাহিবা আৰু এজনী একদম ৰ'বলৈ নাই একদম লৰালৰিকৈ গুচি গ'ল দেখিছেনে বাৰু দিয়া এইফালে ললো দুটা এইফালে ললো অঁ পৰহি দেখুৱাই দিবা আৰু দেই হেৰি গম পাইছো এইটো মই বনাই দেখিছিলোঁ আমাৰ ইউ বনাই না ডান্সাৰ ভৈৰৱ ৰিংকু বৰা বুলি আছে তুমি মোলৈ সেইটো দি দিবাচোন ঠিক আছে দি দিম লিংকটো দি দিম ভাল নহয় ভাল পৰহি আহিলোঁ এতিয়া যাবই লাগিব কাইলৈ স্কুল খুলিলে যে আহিছে নি আহিছে অঁ আছে নাংচাং হুং হুং বাইক আহিছে স্কুটি ঠিক আছে ঠিক আছে আৰু সেয়া দাদাক লগ পালোঁ বহুত দিনৰ মূৰত হয় নাই কোন হয় আবেলি অকণমান ৰাস্তা এনেকৈ ফুৰি পেলাই এতিয়া আহিছোঁ ঘৰলৈ অকণমান চাৰিআলি ফালে ওলাই যাব লাগিব আৰু পটলঙৰ যে মানে কি ফূৰ্তি নহয় মই আহিলে মানে তাই একদম ক'ব নোৱাৰা হৈ যায় একদম আৰু এতিয়া ভিডিঅ' বনাবলৈ একদম পূৰা মানে তাই খুব মন যায় গতিকে একদম ক'ব নোৱাৰা হৈ যায় আৰু এতিয়া ওলাই যাওঁ অকণমান কিবাকিবি এটা খাবলৈ মানে মাছ চাছ কিবা পাওঁ যদি আনিম আৰু সেইকাৰণে অকণমান ওলাই যাওঁ আৰু 2-এটা বজাৰ সন্ধিয়া লাগিলে গতিকে মিষ্টাৰ আৰু মই এতিয়া ওলাই যাবলৈ লৈছোঁ অকণমান আৰু এইফালে আহি পেলাই দেখিলোঁ স্মৃতি পথাৰত বাণিজ্য মেলা হৈ আছিলে কিন্তু মই আচলতে গমেই নাপাওঁ ইয়াত যে বাণিজ্য মেলা হৈ আছিলে সেইকাৰণে আৰু একো নিম বুলি তেনেকৈ অহাও নাই গতিকে একো লোৱা নহ'লে বাৰু হ'লেও এনেই এপাক চালোঁ তলফালে যে ইমান বোকা নহয় মানে বৰষুণ দিয়াৰ কাৰণে গোটেইখিনি পানী সোমাই বোকা হৈ গ'ল আৰু এনেকৈ ধুনীয়া ধুনীয়া বস্তুবোৰ ওলাইছে কিন্তু মোৰ বাৰু কিনা একো নহ'ল এনেই চোৱাহে হ'ল আৰু হ'লেও চায়ো ভাল লাগে নহয় বাণিজ্য মেলা আৰু আগতে যে আমি মানে মই দেৰগাঁৱত থাকোঁতে বাণিজ্য মেলা হওক আনন্দ মেলা হওক মানে আহাৰ লগেই চাওঁগৈ আৰু কিবাকিবি লোৱাও হয় কিন্তু এইবাৰ মানে হঠাতে দেখিলোঁ সোমালোঁ অকণমান চালোঁ আৰু একো তেনেকৈ লোৱা নহ'ল এইফালে এইবোৰ সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ কিবাকিবি এইবিলাক বস্তুও আনিছিলে
গতিকে আৰু মানুহ যথেষ্ট মানুহ হৈছে, বহুত ভিৰ হৈছে। গতিকে অকণমান ভাবিলোঁ চাই যাওঁ, গতিকে চালোঁ আৰু এতিয়া ওলাই আহি আছোঁ। যিহেতু সময় যথেষ্ট দেৰি হৈছে, সেইকাৰণে আমি ওলাই আহি আছোঁ। আৰু আহি পেলাই অকণমান পটলঙৰ ঘৰলৈ আহিলোঁ, নহ'লে তাই মানে একদম আমাৰ ঘৰতে বহিয়ে আছিলে, কিজানি মই তাহাঁতৰ ঘৰলৈ নাযাম, কিন্তু অকণমান সময় আগতেহে তাই গুচি গ'ল। আৰু এতিয়া ভাবিলোঁ অকণমান গৈ আহোঁ তাহাঁতৰ ঘৰত। আৰু বৌৰ লগতো যিহেতু বহুত দিন কথা বতৰা হোৱা নাই, আৰু আগতে আমি কিমান কথা পাতোঁ, সেইকাৰণে অকণমান গৈ আহিলোঁ। আৰু আহি পেলাই এতিয়া বনাবলৈ লৈছোঁ মই মাছৰ আঞ্জা। মাছ আনিছিলোঁ, একেবাৰে সহজভাৱে মাছৰ আঞ্জা এখন বনাবলৈ লৈছোঁ। গতিকে এয়া কেৰাহী গৰম কৰি মই কেৰাহীত জোখমতে মিঠাতেল দিছোঁ। আৰু মিঠাতেলখিনি এতিয়া গৰম হৈছে, আৰু ইয়াতে মই এতিয়া মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। যিহেতু আমি 3জনে খাওঁ মাছ, গতিকে 3 পিচ মাছ ফ্ৰাই কৰি লৈছোঁ। আৰু মাছখিনি অকণমান ৰঙা হোৱাকৈ মই সদায় ফ্ৰাই কৰোঁ। কিছুমানে মাছ মানে যিখিনি জোলত দিবলগীয়া মাছ সেইখিনি অকণমান কম ফ্ৰাই কৰে, কিন্তু মই সদায় মানে মাছখিনি একদম ৰঙাকৈ ফ্ৰাই কৰিহে ভাল পাওঁ খাই। সেইকাৰণে দুইফালৰ পৰা ভালদৰে লুটিয়াই লৰাই মই মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু বহুত দিনেই হ'ল মাছ খোৱা হোৱা নাছিলে তেনেকৈ, সেইকাৰণে ভাবিলোঁ যোৱাৰ আগতে মাছ অকণ আনি খাই যাওঁ। যিহেতু ইয়াতে পটককৈ পায়ো, সুবিধাও, গতিকে আমাৰ তাত অলপ পাবলৈ দিগদাৰ হৈ যায় পটককৈ। সেইকাৰণে এতিয়া মাছৰ আঞ্জাখন বনাই আছোঁ, এয়া মাছখিনি ফ্ৰাই কৰি আছোঁ। এতিয়া মাছ কেইপিচ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই এইখিনি কাঢ়ি লৈছোঁ, আৰু একেবাৰে সাধাৰণকৈ বনাম। এনেদৰে আচলতে সকলোৱে বনাই খায়, কিন্তু দেখুৱাই ভাল লাগে আপোনালোকক, সেইবাবে দেখুৱালোঁ। আৰু অকণমান মিঠি গুটি দিছোঁ, যিহেতু বতৰ খুব গৰম। আৰু ইয়াতে মই অকণমান এতিয়া বিলাহী পেষ্ট দি দিছোঁ। মই 4টা বিলাহী, অলপ সৰু সৰু চাইজৰে বাৰু, 4টা বিলাহী এনেদৰে পেষ্ট বনাই লৈছিলোঁ। গতিকে অকল মিঠি গুটি দি পেলাই বিলাহী পেষ্ট দি পেলাই এতিয়া মই ভালদৰে লৰাই দিছোঁ। এতিয়া মই জোখমতে ইয়াতে হালধি দি দিছোঁ, আৰু ভালদৰে এইখিনি লৰাই দিছোঁ। আৰু তাৰ লগতে এতিয়া মই নিমখ দি দিছোঁ আন্দাজমতে। ভালদৰে লৰাই দিছোঁ, আৰু অলপ সময় এইখিনি ভাজি লোৱাৰ পাছত ইয়াতে মই বইল কৰা আলু একেবাৰে পিটিকা কৰি লৈছিলোঁ, যাতে ডাঙৰ ডাঙৰকৈ থোৱা নাই, যাতে টুকুৰা টুকুৰ হৈ নাথাকে আৰু গ্ৰেভিটো ডাঠ হয়। সেইকাৰণে আলুখিনি একদম হাতেৰে পূৰা পিটিকা কৰি লৈছিলোঁ, আৰু এতিয়া সেইখিনি ইয়াতে দি দিছোঁ, আৰু ভালদৰে এইখিনি লৰাই দিছোঁ। এতিয়া আৰু গৰম পানী অকণমান দি দিম এতিয়া। আৰু বেছি সময় নালাগে আচলতে, এনেদৰে আঞ্জাখন খুব পটককৈ মানে সহজে বনাব পাৰি, আৰু সকলোৱে আচলতে এনেকৈ খায়েই চাগে। আঞ্জাখন হৈ গ'ল। আৰু এতিয়া মই জোখমতে যিমানখিনি পানী লাগে সিমানখিনি পানী দি দিলোঁ। আৰু অকণমান সময় এইখিনি উতল আহিবলৈ দিম। আৰু ইয়াতে মই এতিয়া মাছ কেইপিচ দি দিলোঁ। সময় ৰখাৰ পাছতে আঞ্জাখন খাবৰ কাৰণে ৰেডি হৈ যাব। অলপ সময় উতলিবলৈ দিলোঁ। আৰু এনেদৰে আঞ্জাখন বনাইছোঁ। আৰু ইয়াতে মই অকণমানো একো মছলা মই ব্যৱহাৰ কৰা নাই। ইয়াতে মই মাত্ৰ অকণমান মান ধনিয়া কাটি দি দিছোঁ, যিহেতু এতিয়া মান ধনিয়াহে আছে, গতিকে অকণমান মান ধনিয়া কাটি দি দিছোঁ, আৰু অকণমান সময় উতলাই দিছোঁ, আৰু আঞ্জাখন একদম খাবৰ কাৰণে ৰেডি হৈ গৈছে। এতিয়া মই কেৰাহীত পুনৰ অকণমান তেল দিছোঁ, আৰু তেলখিনি গৰম হ'বলৈ দিছোঁ, আৰু তেলখিনি গৰম হৈ গৈছে। আৰু ইয়াতে মই এতিয়া দি দিছোঁ এটা পিঁয়াজ কাটি লৈছোঁ, আৰু সেই পিঁয়াজখিনি ইয়াতে দি দিছোঁ, আৰু ভালদৰে লৰাই দিছোঁ। আৰু ভিডিঅ'টো অকণমান লৰি যোৱাৰ নিচিনা হৈছে, কিয়নো মই ষ্টেণ্ডডাল খুলি থ'লোঁ, আচলতে হাতেৰে ভিডিঅ' কৰি আছোঁ সেইকাৰণে। আৰু ইয়াতে মই অকণমান হালধি দিছোঁ। এতিয়া এইখিনি ভালদৰে মই লৰাই দিছোঁ।
এতিয়া মই দি দিছোঁ মাছৰ পেটু ভাজি খাই বহুত ভাল লাগে আৰু আপোনালোকে কোনে কোনে ভাল পায় জনাব মাছৰ পেটু ভাজি খাই আমাৰ চবেই ভাল পাওঁ আৰু মাছ বনালে নহয় গেছটো একদম চবফালে অৱস্থা নাইকিয়া হৈ যায় মানে তেল চিটিকনি পৰি যায় সেইকাৰণে গেছটো ফালে মন নিদিব আৰু এইফালে এতিয়া মই অকণমান নিমখ দি দিলোঁ জোখমতে আৰু ভালদৰে এইখিনি পুনৰ লৰাই দিছোঁ আৰু এতিয়া মই ইয়াতে দি দিছোঁ এয়া ভাত আৰু বেঙেনা দি পেলাই বনাব পাৰে কিন্তু আজি বেঙেনা যিহেতু নাছিলে সেইবাবে মই এনেকৈ ভাত দিয়ে বনাইছোঁ আৰু এতিয়া ভালদৰে এইখিনি লৰাই দিম আৰু অলপ সময় ভাজিম আৰু মানে যেতিয়ালৈকে ফটফটকৈ নুফুটালৈকে ভাজি থাকিম যেতিয়া ফুটিবলৈ ল'ব তেতিয়া হৈ যাব আৰু খাব পৰা মাছৰ পেটু ভাজি গতিকে এয়া অকণমান সময় ভালদৰে এনেকৈ লৰাই দিলোঁ আৰু হৈ গ'ল মাছৰ পেটু ভাজি খাবৰ কাৰণে একদম ৰেডি হৈ গ'ল আৰু এইফালে মাছৰ আঞ্জা বাটিত কাঢ়ি ল'লোঁ আৰু তাৰ লগতে মাছৰ পেটু ভাজিও বাটিত কাঢ়ি ল'লোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ